অযুত মনৰ নিযুত কাহিনীয়ে লিখা প্ৰেম নামৰ কিতাপখন চোন আজি উকা হৈ ৰ'ল। বুকুৰুমেৰে গঢ়া কলমটোৰো যেন চিয়াহী শেষ হ'ল। ইটোৰ অবিহনে সেইটো অসম্পূৰ্ণ বুলি জানিও আজি ইটোৱে সেইটোক পূৰাব বিচৰা নাই। চিয়াহী খতম হোৱা সেই তুমি জনক এই উকা কিতাপখনে আজিও বিচাৰে জানা। অধীৰ আগ্ৰহেৰে অপেক্ষাৰত এই কিতাপখনে এবাৰ সুধিব বিচাৰে, ডাৱৰ কোভেদি ৰদালি আহিলে তুমিনো আহিবা কেতিয়া? কিন্তু কিতাপে জানো কথা কয়? ব্যস্ততাপূৰ্ণ সেই ৰঙীন পৃথিৱীৰ পৰা আজৰি হৈ এবাৰ মোৰ বেটুপাতখনলৈ চকু ফুৰাবাচোন, দেখিবা আমি সজোৱা ফুলটো আধাতে জাপ খাই গৈছে। তথাপিও জানো সেই ফুলৰ কলিটো আজিও সতেজ হৈ আছে। সি যেন আকৌ পাহি মেলিব বিচাৰে। এতিয়া বাৰু আহিবানে তুমি মোৰ এই অসম্পূৰ্ণ কিতাপখনক সম্পূৰ্ণ ৰূপ দিবলৈ? খোজতে খোজদি হাততে হাত ধৰি নাযাবা সোণ তুমি আধাতে মোক এৰি।